যোৱাকালি ক্লিয়াৰ কৰি থৈ দিছোঁ একদম মজা চিকচিকীয়া হৈ আছে আৰু এতিয়া বাইকখন ধুব লাগিব বাইকখন কালি ধুব নোৱাৰিলোঁ আমাৰ ঘৰৰ ৰাস্তাটো চব বোকা কাৰণে বিনয়হঁতৰ ঘৰত বিনয়ছ ব্লগ যে বিনয়হঁতৰ ঘৰত এতিয়া মই গাড়ীখন থৈ দিছোঁ যোৱাকালি থ'লোঁ আৰু বিনয় পূৰা গাড়ী চাড়ী ধুই সিহঁতৰ ক্লিয়াৰ কৰি থৈ দিছে বাহ পূৰা লাইন কৰি থৈছে মজা মই এতিয়া বাইকখন ধুওঁ তাৰপিছত ওলাই যাম অলপ কি হ'ব সকলোৱে মই জ্যোতিষ্ময় নাথ মোৰ চেনেল মটৰভেঞ্চাৰ জ্যোতিষৰ পৰা আৰু আজি বিশ্বকৰ্মা পূজা সেইটো কাৰণে সকলোৱে শুভেচ্ছা থাকিল বিশ্বকৰ্মা পূজাৰ আৰু আমি এতিয়া মটৰজনলৈ আহি আছোঁ মটৰজন আপোনালোকে আগত দেখাই নাই মানে মাধৱদাৰ দোকান হয় মাধৱদাৰ যে ভিডিঅ'ত দেখে দুজন ল'ৰা থাকে মানে মাধৱদাৰ টিংকুদা দুইজনৰ দোকান হয় তাত এতিয়া আমি বিশ্বকৰ্মা পূজা খাবলৈ আহি আছোঁ মই ঘৰৰ পৰা অলৰেডি ওলাই আহিলোৱে ঘৰটো অলপ যেতিয়া অলপ সৰুকৈ পাতিলে বাইককেইখন গাড়ীখন অলপ নিয়ম চিয়ম কৰি দিলে এতিয়া সেইটো কাৰণে ওলাই আহি আছোঁ আৰু মটৰজন মানে আমাৰ কাৰণে বহুত স্পেচিয়েল হয় আমি যেতিয়া ৰাইড চাইড কৰোঁ মানে টাৱাং ৰাইডত মই 3বাৰ টাৱাং যেতিয়া ৰাইড কৰিছিলোঁ মোক বহুত হেল্প কৰি দিছে মানে বাইকৰ কাম হয় মানে ৰয়েল এনফিল্ডৰ স্পেচিয়েলি হয় আৰু বেলেগ বাইকৰ যদি প্ৰব্লেম থাকে কিবা কিবি লৈ আহিব পাৰে আপোনালোকে আৰু মই বাইকৰ যেতিয়া কাম কেতিয়াবা কৰিবলৈ লৈ আহিলে মানে আপোনালোকক চবকে ভালকৈ মই দেখাই দিম দোকানখন আৰু আহি পাই গ'লোঁ মটৰজন আৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ এক্সপাৰ্ট মেকানিক জাকিৰ ভাই এতিয়া পূৰা খিচিৰি খাই আছোঁ আৰু এতিয়া আমি ইয়াত বহি আছোঁ আৰু এইপিনে আমাৰ মাধৱদা আৰু ইয়াতে অলপ পূজা চূজা কৰিলে ইয়াতে আৰু এতিয়া প্ৰসাদে আমাক প্ৰসাদ দিব এতিয়া ৰেডি কৰি আছে মাধৱদাই প্ৰসাদ দিবৰ কাৰণে প্ৰসাদ খাই আছোঁ আৰু গৰম গৰম খিচিৰি আহি গ'ল খিচিৰি খাওঁ এতিয়া হয় টিংকুদা টিংকুদা হাই এটা দি দিয়া তোমাক প্ৰথম চিনাকি কৰাই দিছোঁ আজি কোৱা কিবা এটা বিশ্বকৰ্মা পূজাৰ কাৰণে কিবা এটা কৈ দিয়া কিবা লাষ্ট কিয় কৈছা কেমেৰা কৰি তুমি বৰ পূৰা কথা কৈ থকা ন এতিয়া কৈ দিয়া কিবা এটা কিয় হৈ গৈছে মানে বহুত দিনৰ মনত আমাৰ মেইন খাচখন আহি গৈছে অমিত আপোনালোকে মেঘালয় ব্লগছত দেখিছিল চাগে এইটো কেমেৰাত লৈ গৌৰৱ চব কৰি আহিব বুলি ভাবিছিলোঁ কেমেৰা লৈ পেলাই গৌৰৱ চব লৈ আহিব বুলি ভাবিছিলোঁ মানে কি তোমাৰ কেমেৰা হেলমেট ভাল লাগিল বহুত নম্বৰ লগ পাইছোঁ মানুহটো নেক্সট ট্ৰিপৰ আলোচনা কৰা নাই একো নেক্সট ট্ৰিপৰ তাকে টিপি যাওঁ নেকি ভাবিলোঁ অঁ যাব পাৰি নি চাওঁ টিপি নহ'লে খুলিছে হেৰি বৰ্ডাৰ খুলিছে বোলে
চবৰ প্লেনিং চব চেছ বহি বহি আছে চব অমিত ভাই দীপ ভাই মাধৱ ভাই চব বহি বহি আছে ডিউ টু হেভি ৰেইন প্লেনিং চব চেছ হৈ গ'ল অলপ এৰিছে সেইটো কাৰণে এতিয়া জাষ্ট ঘৰলৈ গুচি আহিছোঁ আৰু